নমস্কাৰ বন্ধুসকল আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তো প্ৰথম দেখিছে বৰষা শইকীয়া চেনেলটোলৈ তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু কমেণ্ট কৰিব থেংক ইউ নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ বৰষা শইকীয়া চেনেললৈ মই আজি আপোনালোকক মই নিজে চিলোৱা বা নিজে বনোৱা দুযোৰমান কাপোৰ লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ তো চাব কেনেকুৱা লাগিছে ক'ব প্ৰথম হৈছে এইযোৰ এখন শাৰী আছিলে মই ক্লাব ফেক্টৰীৰ পৰা অৰ্ডাৰ কৰিছিলোঁ বেছি দামো লোৱা নাছিলে ঠিক 400-450 কিবা এনেকুৱা এটা দাম লৈছিলে এতিয়াতো অৰ্ডাৰ কৰিব নোৱাৰি ক্লাব ফেক্টৰীৰ পৰা তেতিয়া অৰ্ডাৰ কৰিছিলোঁ শাৰীখন ঠিকে আছে দেখিব ধুনীয়া লাগিলে কিন্তু কাপোৰটো শাৰী পিন্ধিবলৈ কোচ দিলে কোচ নৰখিব তো মই ভাবিলোঁ চাদৰ মেখেলাকে বনাই দিওঁ বিশেষটো মই চাদৰ মেখেলা পিন্ধি বেছি কমফৰ্টেবল ফিল কৰোঁ আৰু শাৰী পিন্ধিব ভালকৈ মই নাজানো সেইকাৰণে মই চাদৰ মেখেলা বনাই পেলালোঁ এইখন মেখেলা তো পটি আঁচলটোৰ ছাইডত যোনখিনি পটি থাকে সেইখিনি মই কাটি পেলাই ইয়াত লগাই দিছোঁ তলফালে লগাই দিছোঁ নিজে চিলাইছোঁ মই তাৰপিছত ইয়াৰ ব্লাউজটো মই বহুত বেছি ভাল পাওঁ এইটো দেখিছে এইটো পিঠি ছাইডটো ব্লাউজৰ আৰু এইটো আগফালটো পিন্ধিলে বহুত বেছি ধুনীয়া লাগে মোৰ পিন্ধা ফটো নাই চাগে নহ'লেও মই এখন পিন্ধি পেলাই ফটো উঠি দিম আৰু পিছত এইখন হ'ল চাদৰখন চাদৰ শাৰী সাধাৰণতে বহল থাকে কিন্তু মই বেছি বহল চাদৰ মেখেলা পিন্ধি বেয়া পাওঁ তো সেইকাৰণে মই নিজৰ জোখত কাটি পেলাই ধুনীয়াকৈ সমান কৰি চিলাই লওঁ এইটো হ'ল আঁচলটো এইটো চাইডৰ পটি আছিলে এনেকুৱা মই কাটি পেলাই ইয়াত লগাই লৈছোঁ চিলনি আছে ঠিক আছে হাতেৰেও চিলাইছিলোঁ মেজিনতো চিলোৱা আছে এইফালে মই জইন কৰি দিছোঁ এটা আঁচলত এইটো এটা চাইডে পটি সেয়া আছে মিহিকৈ মই চিলাই দিছোঁ সেয়া ধৰিব পাৰিছে নহয় আপোনালোকে আচলতে মই এইটো চাইডে বেছি ডাঙৰ পটি দিয়া নাই এইটো মই মিহিকৈ এনেকৈও ল'ব পাৰোঁ আৰু যদি মই ইচ্ছা কৰোঁ তেতিয়াহ'লে এইটো চাইড মই এনেকৈও ল'ব পাৰোঁ কোনটো চাইডে ল'লে বেছি ভাল লাগিব জনাবচোন আৰু এইটো চাইডেও মই কাপোৰ এনেকৈ কাটি এনেকৈ চাইডৰ কাপোৰ কাটি পেলাই এফালেও লগাই দিছোঁ আৰু এফালেও দুফালে তেতিয়াহে ভাল লাগিব চাদৰ লাগিব নহ'লে শাৰী লাগি থাকিব আৰু দুফালে মই এইটো আঁচলটো আৰু ইফালেও মই অলপমান কাপোৰ লগাই দিছোঁ এয়া মই কাপোৰযোৰ পিন্ধি লওঁ পিন্ধিলোঁ চাওকচোন কাপোৰযোৰ গাত বহুত ধুনীয়াকৈ ফিটিং হৈ যায় সেয়া মেখেলা চাদৰখন মোৰ ধুনীয়া জোখত মই ঠিক কৰি লৈছোঁ বেছি ওখও নহয় বেছি চাপৰো নহয় বেছি শকতো নহয় তো এইযোৰ বেছি ভালকৈ পিন্ধা নাই মই এতিয়া জাষ্ট কোচ দি পেলাই ষ্ট্ৰেট কৰিলে আৰু ধুনীয়া ফিটিং হৈ যাব এইটো ব্লাউজটো চাওকচোন ব্লাউজটো ফুলখিনিৰ সৈতে পিটিখন বহুত ধুনীয়া শ্ব' আহে ধুনীয়াকৈ যেতিয়া পিন্ধি যাব কাপোৰযোৰ আৰু বহুত ধুনীয়া লাগিব এইটো আঁচলটো মই দেখুৱাৰ ধৰণে এইযোৰ এইযোৰ হ'ল বেলজিয়াম পাট উল্টা হৈ আছে মেখেলাখন বেলজিয়াম পাট বুলি কয় বজাৰত গ'লে আপোনালোকে ক'লে পাই যাব অলপ জিলিকি থাকে অকণমান চাইনিং আছে কাপোৰটো বহুত ধুনীয়া লাগে কাপোৰযোৰ ইয়াতে মই এইটো পটি কিনি আনিছিলোঁ একচুৱেলি পটি নহয় এইটো মই এমাজনত যেতিয়া শাৰী অৰ্ডাৰ কৰোঁ শাৰীত চাবচোন এটা ব্লাউজ পিচ আহে গল্ডেন কালাৰ আহে তো মোৰ ভাল লগা নাছিলে কাপোৰটো তো সেইকাৰণে মই এই কাপোৰযোৰতে মই পটি হিচাপে লগাই দিলোঁ মই নিজেই কাটি পেলাই নিজে চিলাইছোঁ এয়া পটি লগাই দিলোঁ ইমানখিনি হয় পটিটো এইযোৰ মেখেলাখন আৰু ওপৰত নাই চাদৰখনো ঠিক চিম্পুল বেছি ইমান একো কৰা নাই খালি এইযোৰ চাৰিওফালে খালি পটি লগাই দিছোঁ দেখিছে এই ব্লাউজ পিচটোৱে কাটি মিহিকৈ কাটি পেলাই এটা জোখত জুখি লৈছোঁ জুখি পেলাই ইমানটো কৈ আঁকি লৈছোঁ আঁকি কাটি পেলাই মই
এনেকৈ চিলাই দিছোঁ এইটো হ'ল এনেকৈ কোচ দিয়াটো এনেকৈ বাকী অতি চিম্পল ইমান বিশেষ নাই কিন্তু মই ভাবিছোঁ এতিয়া এযোৰ পিন্ধি মোৰ আমনি লাগিছে তো মই ভাবিছোঁ ইয়াতে বেলেগ কিবা ৰিবন এমব্ৰইডাৰী বা কিবা তেনেকুৱা কৰিম বুলি ভাবিছোঁ এযোৰ মোৰ খুব কম খৰচত আপোনাৰ কাপোৰযোৰ হৈছে 280 টকা 250 টকা এনেকুৱাই কিবা এটা খৰচ হৈছে খালি মই মিটাৰ কাপোৰটোহে কিনি আনিছোঁ ইমান বেছি দামো নলয় আৰু তো ব্লাউজ পিচটোতো আছিলেই মোৰ সেইটোতো নিকিনাকৈ হৈছে আৰু চিলাইছোতো নিজে তাতকো খৰচ নাই 250 টকাত আপুনি বহুত ধুনীয়া কাপোৰ এযোৰ বনাব পাৰিব ঘৰতে এইযোৰ চাওকচোন চাইনিঙো আহি থাকে দামীও লাগে কাপোৰযোৰ আৰু অকণ পাতৰো লাগি যায় চাইনিংটো ইমান ধুনীয়া আহে